ছাত্ৰসকল আজি তোমালোকৰ বাবে লৈ আহিছো সমাজ বিজ্ঞান বিষয়ৰ এটি পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ আলোচ্য বিষয় সম্পদৰ অৰ্থ গুৰুত্ব আৰু শ্ৰেণী বিভাজন আহাচোন আমি পাঠটো আৰম্ভ কৰো পাঠটোতনো আমি কি শিকিম সম্পদ কাক বোলে সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য আৰু সম্পদৰ শ্ৰেণী বিভাজন এতিয়া প্ৰথমে জানোচোন আহা সম্পদ কাক বোলে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ ফলমূল খনিজ পদাৰ্থ আদিবোৰেই হৈছে সম্পদ প্ৰকৃতিৰ সম্পদবোৰ মানুহে আহৰণ কৰি নিজৰ বুদ্ধিমত্তাৰে ব্যৱহাৰযোগ্য কৰি মৌলিক প্ৰয়োজন তথা চাহিদা পূৰণ কৰে এতিয়া আহোঁ সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহলৈ প্ৰথমতে সম্পদৰ বৈশিষ্ট্য হৈছে কাৰ্যকাৰিতা আৰু উপকাৰিতা পৃথিৱীত পোৱা সকলো বস্তুৱে সম্পদ নহয় প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ হ'লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব এই গুণ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন হয় দ্বিতীয়তে সম্পদ পৰিৱৰ্তনশীল আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে তাক মানৱ কল্যাণত ব্যৱহাৰ হ'ব পাৰে আকৌ আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে এতিয়া আহোঁ সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্যলৈ সকলোবোৰ সম্পত্তিৰ সম্পদ কিন্তু সকলোবোৰ সম্পদ সম্পত্তি নহবও পাৰে ঘৰ দুৱাৰ যন্ত্ৰপাতি আদি সম্পত্তি আৰু সম্পদ দুইটাই হ'ব এইবোৰৰ বিনিময় মূল্য থাকে হস্তান্তৰযোগ্য আৰু তুলনামূলকভাৱে যোগান সীমিত আনহাতে বায়ু সূৰ্যৰ ৰশ্মি শিক্ষা আদি কেৱল সম্পদহে এইবোৰৰ কিছুমান অপৰ্যাপ্ত আন কিছুমান হস্তান্তৰযোগ্য নহয় আৰু বজাৰ মূল্য নাই সম্পদৰ জৰিয়তে মানুহৰ কল্যাণ হয় কিন্তু সম্পত্তিৰ পৰা মানুহৰ উপকাৰ অপকাৰ দুইটাই হ'ব পাৰে উদাহৰণস্বৰূপে বজাৰ মূল্য থকা কীটনাশক হ'ল সম্পত্তি কিন্তু ইয়াৰ সেৱন মানুহৰ বাবে অপকাৰী এতিয়া আহোঁ সম্পদৰ শ্ৰেণী বিভাজনলৈ বহলভাৱে সম্পদৰ ভাগ তিনিটা হৈছে প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ তদুপৰি তলত দিয়া ধৰণৰ সম্পদক ভাগ কৰিব পাৰি চাওঁচোন আহা জীৱীয় আৰু অজীৱীয় সম্পদ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদ এতিয়া প্ৰথমে আমি আলোচনা কৰিম প্ৰাকৃতিক মানৱসৃষ্ট আৰু মানৱ সম্পদৰ বিষয়ে যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী পলস নদ নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰী মানুহে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি ব্যৱহাৰযোগ্য কৰি তোলে এনে সামগ্ৰীকে মানৱসৃষ্ট সম্পদ বোলে যেনে গছ-গছনিৰ পৰা কাঠৰ বস্তু খনিজ তেলৰ পৰা নানা ৰং বাঁহৰ পৰা কাগজ আদি প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন এনেবোৰ গুণ থকা বাবে মানুহক মানৱ সম্পদ বোলে এতিয়া আহোঁ জীৱীয় আৰু অজীৱীয় সম্পদৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে যেনে উদ্ভিদ প্ৰাণী আনহাতে যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে যেনে মাটি শিল খনিজ পদাৰ্থ কয়লা আদি কিন্তু এটা কথা জানিবলগীয়া যে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ ফালৰ পৰা জীৱীয় মূলৰ কিন্তু বৰ্তমান নিৰ্জীৱভাৱে অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয় এতিয়া আহোঁ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ বিষয়ে আলোচনা কৰিবলৈ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো
নৱীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি আদি। অৱশ্যে গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰ তথা নানান প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত বিলুপ্ত প্ৰায় হৈছে। তোমালোকে কাষত পাণ্ডাৰ চিত্ৰটো দেখিছানে? এইটো এটা বিলুপ্ত প্ৰায় প্ৰাণী। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিব নোৱাৰি বা একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে। যেনে লো, প্ৰাকৃতিক গেছ আদি। সেয়েহে এইবোৰৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব দিব লাগে। এতিয়া আহোঁ ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদলৈ। মানুহৰ নিজ নিজ দখলত থকা ভূমি, সা-সম্পত্তি, ভাল গুণ আদিক ব্যক্তিগত সম্পদ বোলা হয়। এখন দেশৰ তত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যৰ জন্তু, চৰকাৰ, শিক্ষানুষ্ঠান আদিক জাতীয় সম্পদ বোলা হয়। আনহাতে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ, জীৱ-জন্তু, বায়ুমণ্ডল আদিক একেলগে আন্তৰ্জাতিক সম্পদ বোলে। যদিও সম্পদক বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত বহুত সম্পদ ওপৰা-ওপৰিকৈ থকা দেখা যায়। উদাহৰণস্বৰূপে উদ্ভিদক প্ৰাকৃতিক, জৈৱিক, নৱীকৰণযোগ্য, ব্যক্তিগত আৰু জাতীয় সম্পদ সকলোতে অন্তৰ্ভুক্ত কৰিব পাৰি। শেষত ইয়াকে ক'ব পাৰি যে প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একোটা সম্পদৰ সৃষ্টি হয়। ইয়াৰ ব্যৱহাৰৰ যোগেদিয়ে মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। তোমালোকে কথাবোৰ বুজিলানে? ধন্যবাদ।